আমি এতিয়াও তেনেকৈ আছোঁ। অসমীয়া মানুহ আজিৰ দিনটো এতিয়ালৈকে আমি তেনেকৈ আছোঁ। অসমীয়া মানে মই আকৌ অসমীয়া মানে অকল আমাৰ নিচিনা অসমীয়া কলিতা বামুণ আহোমকেইটাকে নুবুজাওঁ, মই অসমীয়া মানে চব অসমীয়াত বুজাওঁ দেই। মোৰ অসমীয়াটো বহল হা, আৰু তাৰ ভিতৰত মই একদম কাৰ্বিক প্ৰথম অসমীয়া বুলি মানো হা। কাৰ্বিয়েহে ক'লেহে আচলতে চব মানুহে মানিব লাগে, কিন্তু আজিৰ দিনটোত কাৰ্বি জাতিটোৱে আটাইতকৈ দুখীয়া মানুহৰ ভিতৰত আটাইতকৈ দুখীয়াৰ ভিতৰত দুখীয়া, হয়নে নহয় বাৰু? হয়নে? এই আপোনালোকেতো মোৰ মতেতো 1967 আপোনালোকে ছেপাৰেট ষ্টেট পালেহেঁতেন। আপোনালোকৰ লগত একেলগতে মাত মতা মেঘালয়েও পালে, বেলেগ বেলেগ ৰাজ্যবিলাক চবে পায়। আপোনালোকৰ লিডাৰকেইটাৰ লগত গণ্ডগোলৰ কাৰণেহে ভালকে এতিয়ালৈকে আপোনালোকে নাপালে। বাকীবিলাকে ভালকে ধৰিব জানিলে, ডিপ্ল'মেটিক কথা ক'ব জানিলে, এৰি নিদিলে। আপোনালোকৰ অসমৰ প্ৰতি বেছিকৈ মৰম, অসমীয়া মানুহৰ লগত থকা সম্পৰ্ক আৰু লিডাৰবিলাকৰ অলপ কিছুমান লিডাৰৰ চব নহয় দেই, কিছুমান লিডাৰৰ অলপ কম্প্ৰমাইজিং এটিচিউডৰ কাৰণে আপোনালোকে এতিয়ালৈকে ছেপাৰেট ষ্টেট নাপালে। মই কেতিয়াও আপোনালোকে ছেপাৰেট ষ্টেট বেলেগ বেলেগ গুচি যাওক এইটো নিবিচাৰোঁ। মই ভাবোঁ যে অসমৰ আটাইতকৈ 1 নম্বৰ অসমীয়াটো একদম অসমতে থাকিব লাগে, দপদপাই অসমত থাকিব লাগে। আৰু সেইটো যদি থাকিবলৈ হয়, কাৰ্বি মানুহে যদি দপদপাই অসমত থাকিবলৈ হয়, কাৰ্বিক 244A 244A ভাৰতৰ সংবিধানৰ আৰ্টিকল 244A ভিতৰত ষ্টেট উইদিন ষ্টেট, ৰাজ্যৰ পৰা আঁতৰি নাযাব, কিন্তু কাৰ্বি মানুহবিলাকৰ নিজৰ এখন ৰাজ্যত থকাৰ নিচিনাকে নিজে নিজক শাসন কৰিব পাৰে। কিনো এইটো বস্তু? কিনো সেইটো বস্তু? কিনো এইটো বস্তু? বেলেগ একো নহয়। এতিয়া যে আমাৰ দিছপুৰত মন্ত্ৰী সভাখন আছে, আৰু দিছপুৰৰ মন্ত্ৰী সভাখন যে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ, আৰু আপোনালোকৰ ইয়াত যে CM আছে তুলিৰাম ৰংহান, যেতিয়া 244A পাব, হিমন্তৰ যিমান মৰ্যাদা থাকিব তুলিৰাম ৰংহানৰো সিমান মৰ্যাদা থাকিব। কথাটো বুজি পাইছেনে? অসমৰ মুখ্যমন্ত্ৰী যিমান শক্তিশালী হ'ব, সিমান শক্তিশালী আমাৰ ডিপুত থকা কাৰ্বি মুখ্যমন্ত্ৰীজনো সিমানেই শক্তিশালী হ'ব। এতিয়া ক'বলৈ গ'লে তুলিৰাম ৰংহান হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে ঘূৰি ফুৰা মানুহ, হয়নে নহয় বাৰু? আপোনালোকে কওক। মইতো খোলা খুলিকে কওঁ, মোক সেইকাৰণে মানুহে বেয়া পায় বেছিভাগে। মই খোলা খুলিকে কওঁ, হয়নে নহয়? মইতো ভাবোঁ যে এতিয়া দৰকাৰ হ'লে কেতিয়াবা তুলিৰাম ৰংহানে হিমন্তৰ দেশটো ধৰি লৈ যাব লাগে, হয়নে নহয়? কিন্তু মই একো নকৰোঁ। আপোনালোকে জানেনে নাই, মই এবাৰ হিমন্তক পুৰা ৰাম জাউন দিলোঁ বুলি জানেনে নাই? বিধানসভাত খবৰ ৰাখেনে নাই? চব পাহাৰত চাই থাকি আমাৰ বস্তু নাচায় ন, মোবাইলত খালি অকল এই ৰিল চাই থাকে। এইবিলাক নাচায় নেকি? কি হৈ আছে অসমত দেখক, চাইনে নাই? এবাৰ একদম হিমন্তক খুন্দি পেলালো নহয়, জানেনে নাই? বিধানসভা হেৰি কৈছে, জানেনে নাই? ৰাম খুন্দন দিলো হিমন্তক, পুৰা পজাই দিলো, একদম পুৰা ধৰিলো আৰু মই। এতিয়া মই আপোনালোকক যিটো ক'বলগীয়া কথা যে একচুৱেলি আপোনালোকৰ কাৰ্বি মানুহবিলাকে যদি সঁচা সঁচিকে ধনী হ'ব লাগে, সঁচা সঁচিকে যদি ধনী হ'ব লাগে, 3টা কাম কৰিব লাগে। 3টা কাম। চব কাৰ্বি মানুহৰ যদি উন্নতি হ'ব লাগে, 3টা কাম কৰিব লাগে। কি কাম? 244A ষ্টেট উইদিন ষ্টেট পাব লাগিব। আৰু দিছপুৰত যিমান শক্তিশালী
কেন্দ্ৰত যিমান শক্তিশালী মন্ত্ৰীসভা থাকিব সিমান শক্তিশালী মন্ত্ৰীসভা ডিপুত থাকিব লাগে কথাটো বুজিছে নে নাই কোনোবাই আকৌ ক'বগে যে অখিলে উচতাই থৈ আহিলে কাৰ্বি মানুহবিলাকক অসমৰ পৰা আঁতৰি যাব লাগে বুলি মই আঁতৰি যাবলৈ কোৱা নাই মোৰ সমান কাৰ্বি মানুহক ভাল পোৱা মানুহ খুব কম ওলাব মই পুৰা ট্ৰাইবেল মানুহক ভাল পাওঁ ট্ৰাইবেল মানুহৰ লগতে খাওঁ থাকোঁ মানুহৰ কাৰণে লাগি থাকোঁ হা বাকীবিলাকে মুখতহে ক'ব ডাঙৰ ডাঙৰ লিডাৰবিলাকে একদম কামত একদম জাপ মাৰি পৰা মানুহটো মই হা সেইকাৰণে মই একদম স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ যে মই কাৰ্বিসকল অসমৰ পৰা আঁতৰি যোৱাটো নিবিচাৰোঁ কিন্তু কাৰ্বিসকলক আমাৰ তলত ৰখাটো নিবিচাৰোঁ কথাটো বুজিছেনে বৰাবৰ হ'ব লাগিব সমান সমান হয়নে ডিপুত যিটো স্বায়ত্ব শাসন দিছে সেই স্বায়ত্ব শাসনৰ ক্ষমতা দিছপুৰৰ সমান হ'ব লাগিব তুলিৰামে কেতিয়াও হিমন্তৰ বেগ ধৰিব নালাগিব হয়নে নহয় হয়নে নহয় হয়নে নহয় তুলিৰামে হিমন্তক দেখিলে ভগৱানৰ নিচিনাকে এনেকে পূজা কৰি থাকিলে নহ'ব বুজি পাইছেনে পাইছে নে নাই মই খোলা খুলিকে কওঁ কিন্তু মোক বেয়া পায় মানুহবিলাকে এই পাই থাক মই কাকো কেয়াৰো নকৰোঁ হয়নে নাই হয়নে নহয় কথাটো এতিয়া আপোনালোকৰ CM ইমান ওখ হিমন্ত ইমান ওখ কথাটো বুজিছেনে নাই হিমন্তৰ আধা কথাটো বুজিছেনে আপোনালোকক এনেকুৱা ব্যৱস্থা লাগিব য'ত হিমন্ত আৰু আপোনালোকৰ CM মই ভাবোঁ যে সেইজন জেয়াই কাঠৰ হওক দুইজন সমান হ'ব ভাল হ'ব নে বেয়া হ'ব তেৰি চবে মতা নাই অসমীয়া ভালকে চবে ধৰিব পৰা নাই নেকি কোনোবাই পাৰিছেনে না পাৰিছেতো তেতিয়াহ'লে মুখেৰে নামাতিলে মিটিঙলৈ আহিছে কেলে মুখেৰে যদি নামাতে মিটিঙলৈ আহিবই নালাগে মই ইমান দূৰৰ পৰা আহিছোঁ আৰু সিহঁতে মোক তেলৰ খৰচো দিয়া নাই আৰু কি আছে গাহৰি আছেনে নাই আছে বোলে গাহৰি আছে বুলি কৈছে মোক আকৌ ৰাতিপুৱাই কৈছে স্বাইন ফ্লু হৈছে গাহৰি নাই গাহৰি নহ'লে নহ'ব মই ভাই গাহৰি খামে আহোঁ মানুহে হয়নে নহয় হয়নে নহয় হিমন্তহেঁতেহে বোলে তহঁতি গাহৰি নাখাবি তহঁতি গৰু নাখাবি তহঁতি মহ নাখাবি আমিতো ভাই যি খাওঁ চব খাওঁ হিমন্তই ক'লে 1 লাখ দি অসমৰ পৰা তাকে খেলিব হয়নে নহয় মোৰ যি মন যায় মই তাকে খাওঁ হয়নে নহয় মোৰ খোৱাত হাত দিয়ক হিমন্তই মুছলিমৰ খোৱাত হাত দি আছে মোৰ খোৱাত এদিন হাত দি চাওক মই তাক ধৰি আনি দলিয়াই দিম এনেকৈ বুজিলে নাই হয়নে নহয় কথাটো মই বেলেগ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিবৰ কাৰণে এইখিনি কোৱা নাই মই কৈছোঁ যে ৰাইজৰ স্পিৰিটটো তেনেকুৱা হ'ব লাগিব ৰাইজৰ দমটো তেনেকুৱা হ'ব লাগিব ৰাইজ মাটিৰ তলত থাকিব আৰু সিহঁতি আকাশত থাকিব এনেকুৱা কোনো ৰজা আমাক আৰু নালাগে হয়নে নহয় কথাটো সেইকাৰণে মই আপোনালোকক খোলা খুলিকে কৈ গৈছোঁ মোক কোনোবাই ভাল পায় বেয়া পায় কোনোবাই যদি মোক অসমৰ পৰাও খেদি দিয়ে তথাপিও মই সদায় কৈ যাম যে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰোঁ দেই কোনোবাই বেয়া পালে ভাল পালে মই এইবোৰ কেয়াৰ চেয়াৰ কৰি নাথাকোঁ মই জানো যে এইটো ভাল বস্তু আৰু 1967তে আপোনালোকৰ গীত হৈছিলে 1969তে গীত হৈছিলে ঘৰতে কলটো পকি আছে নিজে নাখাই চব চৰাই খাই শেষ কৰিব বস্তুটো সংবিধানত লিখি থৈ আছে এইকেইটা মানুহে ইমান কি কথা পাতিছে সিহঁতৰ কিহৰ ইমান কথা নিজৰ ভিতৰত কথা নুশুনি এনে কথা পাতি আছো হেল্ল' শুনিছেনে এতিয়া চবে এতিয়া মই কি কৈ আছিলো ঘৰৰ কলজোপাত কল পকি আছে ঘৰৰ মানুহ কাকো খাবলৈ নিদিয়ে হয়নে তাত আহি হিমন্তই খাই থাকিব এইটোৱে নহয় জানো সংবিধানত লিখি থোৱা আছে বোলে কাৰ্বিসকলে 1969তে 69 তেতিয়া হিমন্ত জন্মই পোৱা নাই হয়নে নহয় এতিয়াই লিখি থোৱা আছে
বোলে কাৰ্বিসকলে সংবিধান মতে ষ্টেট উইদিন ষ্টেট স্বায়ত্তশাসিত ৰাজ্য পাব। এতিয়া গছত লাগি আছে, পকি আছে, আপোনালোকেও খাব পৰা নাই, হিমন্তই নিনি খাই আছে চব, হয়নে? দিছপুৰে খাই আছে নে নাই? আৰু খাবৰ কাৰণে দিছপুৰে যাতে খাই থাকিব পাৰে তাৰ কাৰণে কি কৰিছে, ইয়াত তুলিৰাম নামৰ এজন এজেণ্ট ৰাখিছে। বুজি পাইছেনে না? ঐ কমলা বাৰীখনৰ বুজি পাইছে না? এই কমলা বাৰীখনত কাৰ্বি মানুহৰ কমলা বাৰীখনত নিবৰ কাৰণে ওচৰতে যে বেংগলী বা বিহাৰী মানুহে ৰাখি থয়নে নাই? হয়নে না? আপোনালোকে গোটেই বছৰটো কষ্ট কৰি 5,000 পাব, সিহঁতি তাক বিক্ৰী কৰি 1.5 লাখ পাব। হয়নে নহয়? তুলিৰাম সেইটো হ'ল এই বিহাৰী আৰু বাঙালী মানুহজনক যে ৰাখি থৈ দিয়ে ৰাস্তাতে, বোলে সিহঁতৰ বাৰীখন আমাক লৈ দিছো। ই মাধৱ বুজি নাই? তুলিৰামে বেচেৰাই বাৰীখন আপোনালোকৰ দাগ দি আছে, হিমন্তই সেই বাৰীখনৰ বস্তু লৈ গৈ আছে। তুলিৰামে অকণমান মাজতে কিবা এটা পাইছে আৰু সেইটো পাই গোটেই কাৰ্বি মানুহবিলাকক কৈছে, এই বেলেগ ফালে নাযাবি, বেলেগ ফালে নাযাবি, অকল খালি পদুম চিনত ভোট দিবি। হয়নে নহয়? পদুম চিনটো বহুত বেয়া বস্তু, বহুত বেয়া বস্তু। এইটো এইটোৱে ট্ৰাইবেলক একদম বেয়া পায়, জানেনে নাই? যদি নাজানে মই বেছি ভঙাই পতাই ক'লে মানে মোক কেঁচে দি জেলতে ভৰাই দিব। মোক কিমান যে জেলত ভৰাই থাকে, এতিয়ালৈকে 34 বাৰ ভৰাইছে। 34 বাৰ, 36 বুজিছেনে নাই? কংগ্ৰেছে 20 আৰু বিজেপিয়ে 16, 36 বাৰ ভৰাইছে। সেইকাৰণে এতিয়া ইলেকশ্যনলৈকে নোসোমাও আৰু। ইলেকশ্যনত এবাৰ হিমন্তক খেদিহে, তাৰপিছত হিমন্তকে ভৰাম আৰু। ভাল হ'বনে নহ'ব? নাই, ভালকে হাত তালি বজোৱা নাই। দুটা এটা হেৰিয়া মানুহ আছে যেন পাইছো, তুলিৰামৰ মানুহ আছেনে? এই তুলিৰামৰ মানুহ থাকিলেও লাভ নাই, মোৰ মুখৰ আগত থাকিলেও লাভ নাই, ডাইৰেক্ট তুলিৰাম থাকিলেও লাভ নাই, মই জিদি কৰি দিম, একো লাভ নাই এইবিলাক কথা। কথাটো বুজিলেনে? তো তেতিয়াহ'লে একচুৱেলি কাৰ্বি জাতিৰ প্ৰধান লক্ষ্য হ'ব লাগে ভাৰতৰ সংবিধানৰ 244A 244 কৰ অধীনত ষ্টেট উইদিন ষ্টেট, অৰ্থাৎ দিছপুৰৰ সমান ক্ষমতাত থকা মন্ত্ৰীসভা গঠনৰ কাৰণে সংগ্ৰাম কৰাটোৱে হ'ব লাগে কাৰ্বি জাতিৰ লক্ষ্য। আৰু সেইটো কোনে কৰি আছে? কোনে কৰি আছে এইটো কাম আপোনালোকৰ কাৰ্বি আংলঙত? APSLC, হয়নে নহয়? APSLC, হয়নে নহয়? গতিকে আপোনালোকে সকলো কাৰ্বি মানুহে বিজেপি এৰি সব APSLCত জইন কৰিব লাগে। বুজি পাইছেনে নাই? পাইছেনে নাই? আকৌ সেইবুলি আকৌ তেতিয়া আকৌ সূতা নিদিওঁ, কম্পন নিদিওঁ, অৰুণোদয় নিদিওঁ, এইবিলাক ক'ব আকৌ, বুজিলে নাই? এসব ক'ব আকৌ। গম পাইছেনে নাই? গম পাইছেনে নাই? পাইছেনে নাই? এই সূতা কম্বল যি আছে লৈ ল'ব, আৰু তুলিৰামে যদি গাহৰি মাংসৰ ভাত খুৱাই সেইটো খাই ল'ব, নহ'লে নেখালেও সি ডিষ্টাৰ্ব কৰি থাকিব, খাই ল'ব। কিন্তু মই একদম সঁচাকৈ কৈছোঁ, আপোনালোকৰ ঈশ্বৰৰ নাম কি? এম্ফু। মই এম্ফুক খাতিৰ কৰি কৈছোঁ, এম্ফু এম্ফু হেম্ফু হেম্ফুক খাতিৰ কৰি মই কৈছোঁ, হেম্ফুৰ খাতিৰত আপোনালোকে এইবাৰ APSLC জিকাবনে না? জিকাবনে না? এই মই বৰ ধৰিব পৰা নাই, আগতে মিটিং হওঁতে ইয়াতকৈ বেছি মানুহ হৈছিলে, এবাৰ কম হৈছে। ধান কটা চান কটা এইটো নহ'ব, চব উঠি আহিব লাগিব কাচি চাচি লৈ, বুজিলে নাই? লগত প্ৰভাৱ টেঙা লৈ আহি থাকিব লাগিব, হয়নে নহয়? একদম 26 মই আপোনালোকৰ লগত থাকিম দেই, মই আপোনালোকৰ ওচৰলৈ আহিম।
এইকাৰণে আহিম যে যিবিলাক অসমীয়া মানুহে ভাবে এই যে কাৰ্বি আংলঙৰ পাৰ্টিটোৱে বেলেগকৈ জিকি গ'লে দিগদাৰ হ'ব, মই চব অসমীয়া মানুহক বুজাই দিম। মোৰ বাইদেউ নিজেও ডিপুত থাকে, মই চবকে বুজাই দিম যে আমি আছো জেআই কাঠেৰে কোনো খিলঞ্জীয়া অসমীয়া মানুহক এটাও দিগদাৰ কৰিব নোৱাৰে, কাকো দিগদাৰ নকৰে। চব আমি খিলঞ্জীয়াবিলাক কাৰ্বিৰ লগত আহোম থাকিম, যিমান জাতি আছে আমাৰ হয়নে, কলিতা থাকিম, চব থাকিম, চব মিলি। আৰু এটা কথা মনত ৰাখিব দেই, এইটো কিন্তু একদম খাটাংকৈ কৈ গৈছো, কোনো ৰাজ্যত কোনো ঠাইত অকলে এটা জাতি নাথাকে, হয়নে নহয়? চব জাতি থাকে আৰু চব জাতিক চবে সন্মান কৰাটোহে কাম নকৰে। বোলে ইয়াত কাৰ্বি থাকিম, অসমীয়াকেইটাক কাটিম, এই বুলি কলে মই নাই লগত। এই একদম খোলা খুলি কৈ গৈছো আকৌ, এইবিলাক বুদ্ধি উলিয়াব আকৌ। কাৰ্বিৰ নেতৃত্ব প্ৰভুত্বত নহয়, সমুজ্জ্বলতে প্ৰভুত্বত যে কৈ থাকে, এইটো বেয়া বস্তু, এইটো হিটলাৰী কাৰ্ডৰ। কাৰ্বি মানুহৰ নেতৃত্বত কাৰ্বি আংলং চলিব আৰু সকলোকে লগত লৈ, যাক ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয়, সকলোকে লগত লৈ আমি কাৰ্বি আংলং কৰিম। হয়নে নহয়? হয়নে নহয়? চবেই নেমাতে মানুহবিলাক, মনে মনে ভাবি আছে তুলিয়মে বেয়া পাব নেকি আছে, বিজেপিয়ে বেয়া পাব নেকি বুলি ভাবি আছে, হয়নে নহয়? সেই অখিলৰ লগত আজি কথা ক'লো চেচা এনেকে ভাবিছে, হয়নে নহয়? ভাবিছে নেকি? নাই বাবা, ঠিক আছে। তেতিয়াহ'লে 26ত আপোনালোকে কাক ভোট দিব? চিনটো কি আছিলে? কেঁচি মানে চুলি নহয়, কেঁচি মানে হিমন্ত আৰু তুলিৰামৰ মাজৰ যিডাল ৰছী আছে সেইডাল কাটিবলৈ, বুজিছে নাই? বুজি পাইছে নাই? তুলিৰাম আৰু হিমন্তৰ মাজত যিডাল ৰছীয়ে হিমন্তই তুলিৰামক এনেকে বান্ধি থৈছে, এই ৰছীডাল আমি কাটি দিম। ভাল হ'বনে বাৰু? হ'ব। তেতিয়াহ'লে মই প্ৰথম ক'লো, কাৰ্বি জাতিৰ প্ৰধান লক্ষ্য হ'ব লাগে ভাৰতৰ সংবিধানত থকা 244A পাবৰ কাৰণে সংগ্ৰাম কৰা, হয়নে? অকল 244A পালেও একো নহ'ব, সেইটো পালে ক্ষমতা বাঢ়িব, ক্ষমতা বাঢ়ি তুলিৰামৰ পেটটো এতিয়া যিমানটো আছে তাতকৈ দুগুণ ডাঙৰ হ'ব। যদি সঁচাকৈ কাৰ্বি মানুহ প্ৰত্যেকজন ধনী হ'ব লাগে, চব মানুহৰ ঘৰৰ অৱস্থা যদি ভাল হ'ব লাগে, চব মানুহে নিজৰ ল'ৰা ছোৱালীকেইটাক যাতে অক্সফৰ্ডত পঢ়াব পাৰে, দিল্লী ইউনিভাৰ্চিটিত পঢ়াব পাৰে, কটন কলেজত পঢ়াব পাৰে, ভাল ভাল কলেজত, নিজৰ মাকৰ বা দেউতাকৰ বা ল'ৰা ছোৱালীৰ বেমাৰ হ'লে যাতে দিল্লীত এইমছত বা মেথছত যাতে ভালকৈ চিকিৎসা কৰাব পাৰে, তাতকৈ ডাঙৰ বেমাৰ হ'লে বিদেশত গৈ যাতে চিকিৎসা কৰাব পাৰে, এনেকুৱাকে ধনী কৰিবৰ কাৰণে আমি আৰু কেইটামান কাম কৰিব লাগিব। কি কৰিব লাগিব? মই তেনেকুৱা 5টা কাম কৰিব লাগে বুলি ভাবোঁ। অসমৰ চব পথাৰত যিমান পথাৰ আছে, পথাৰ মানে মই পাহাৰত ধৰি কৰিছোঁ, পাহাৰত কমলা খেতি কৰে, তাতো পাহাৰত আনাৰসৰ খেতি কৰে, আনাৰসটোক কি বুলি কয়? মাটি কঁঠালটোক কি বুলি কয়? পাৰকজামফু। এই ভুল হ'লে ভুল হৈছে, একো নাই। পাৰকজামফু এতিয়া আছেনে নাই? মই যাওঁতে যদি এটা দি নপঠিয়াই নহয়, মই আপোনালোকক সোধাই মাৰো, আছেনে নাই? এই গাঁৱৰ মানুহক কৈ এটা লৈ আহিব, ঠিক আছে। এইবিলাক ধেমালি কৰি এইকাৰণে গৈ আছো যে বেছি আমাৰ একদম আমাৰ মাজৰ সম্পৰ্কবিলাক নেতা আৰু হেৰিয়াৰ মাজৰ সম্পৰ্কবিলাক ইমান বেছি তাৰমানে ফৰ্মেল হৈ যায় নহয়, এই নেতাবিলাক সি নিজে এটা ৰজা নিচিনা হৈ যায়। সেইকাৰণে মই এইটো সদায় ভাঙি থৈ গুচি যাওঁ। এই নেতাবিলাকৰ পাত্তাটো নাইকিয়া কৰি থৈ যাওঁ মই সদায়। মোৰ এইটো কামেই, পৃথিৱীত মই য'তে যাওঁ সেইটো গণ্ডগোল কৰি থৈ যাওঁ। এতিয়া মই আপোনালোকক যিটো কথা ক'ব খুজিছোঁ, 5টা কাম কৰিব লাগে। আমাৰ খেতিবিলাক অকল এবাৰ নহয়, 5বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিব লাগিব, 4বাৰ 3বাৰ এডৰা পথাৰ এবছৰত কৰিব লাগিব। ৰাউণ্ড ইয়াৰ কাল্টিভেশ্যন। আপোনালোকৰতো তাতকৈও বেয়া, আমাতকৈও বেয়া। আপোনালোকৰ দ খেতি কৰাবিলাকতো আছেই, তাৰপিছত আকৌ আপোনালোকৰ ঝুম খেতিটো আছে, ঝুম খেতিটোততো আৰু বেছি প্ৰডাকশ্যন কম।
ইমান কম প্ৰডাকশ্যনত পৃথিৱীৰ কোনো জাতি কেতিয়া ধনী হ'ব নোৱাৰে। মই যিদিনা চান্স পাম অসমত নেপাম, জলদি নেপাম, এইটো বেলেগ কথা। যিদিনা চান্স পাম মই অসমৰ প্ৰত্যেকডৰা পথাৰত পানী দিম। প্ৰত্যেকখন গাঁৱত 5খনকৈ ট্ৰেক্টৰ দিম, হাল বাবলৈ ফ্ৰী। খেতি কৰা মাটিবিলাক খাজনা ফ্ৰী কৰি দিম, সাৰো ফ্ৰী কৰি দিম। চবকে খেতি কৰিবৰ কাৰণে ফ্ৰী কৰি দিম, যে খেতি কৰ ভাল সঁচৰ বস্তু দিম, ভাল বীজ দিম। আৰু যদি সঁচাকে ভালকে খেতি কৰে তেতিয়াহ'লে চব যিমান খেতি কৰিব, খেতি কৰা বস্তুবিলাক যিবিলাক ফচল হ'ব সেইবিলাক দাম দি কিনি লৈ ল'ব। পৃথিৱীৰ কোনো দেশত আজিকালি ঘৰত এবাৰ খেতি কৰি মানুহ বহি নাথাকে। আমাৰ মানুহবিলাকে এবাৰ খেতি কৰিলে সেইটোৱে বহুত টান আৰু। আজিকালি ছোৱালীবিলাকো নাযায়, পথাৰলৈ যায় জানো? ল'ৰাবিলাকো নাযায়, ল'ৰাবিলাকো বেছি বদমাছ, সেইটো আৰু নাযায়, হয় নে নহয়? খেতি বাদ দিছে, হয়নে নহয়? কিন্তু পৃথিৱীত আটাইতকৈ লাভৱান বস্তুটোৰ নাম খেতি। এটা ধানৰ পৰা 100টা ধান। পৃথিৱীৰ ক'তো 1 টকা কুকুৰাই 100 টকা উপাৰ্জন কৰিব পৰা নোৱাৰে, কিন্তু এটা ধানৰ পৰা 100টা ধান উৎপাদন কৰিব পাৰে। ইমান লাভজনক বস্তু পৃথিৱীৰ ক'তো নাই। কিন্তু আমি পুৰণি ধৰণে খেতিটো কৰি থকাৰ কাৰণে আমি এতিয়ালৈকে ধনী হ'ব পৰা নাই। মই যিদিনা চান্স পাম নহয়, সেইদিনা অসমত চব মানুহকে মাটি দি, ট্ৰেক্টৰ দি, মাটি ফ্ৰী কৰি দি, ভালকে খেতি কৰিবলৈ দি, চব মানুহবিলাকে বছৰত 3বাৰ 4বাৰ খেতি কৰাৰ ব্যৱস্থা কৰি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু আপোনালোকক চবকে, চবৰ পৰিয়ালক আনাৰস কৰা ঠাইত আৰু কি খেতি কৰিব পাৰি? বগৰী খেতি কৰিব পাৰি নেকি? এনেকে নতুন নতুন খেতিবিলাক মই আনি দিম। মই গোটেই পুলি দিম চৰকাৰৰ পৰা, বীজ দিম, পানী দিম, সাৰ দিম। আপোনালোকে খালি খেতি কৰিব লাগিব। আৰু খেতি কৰি নোখোৱা এনে শুই থকা দুটাক খালি বেগ দিম। অকল খেতি নহয়, অকল চুলাই খাই যে ঘূৰি ফুৰে, সেইকেইটাক খালি বেগ দিম। কাম কৰি খাব লাগিব। 1, 2, যদি সঁচাকে ধনী হ'ব খোজে আমাৰ মানুহবিলাকে কি কৰিব লাগিব জানেনে? আপোনালোকৰ যিটো আনাৰস বা আদা ওলায়, আদাটো কি বুলি কয়? হাঞ্চো, ভুল হৈ যাব। হাঞ্চো, আপোনালোকৰ ভোট জলকীয়া, আপোনালোকৰ আদা, আপোনালোকৰ কমলা, আপোনালোকৰ মাটি কঁঠাল, এইবিলাক এনেই 20 টকাতে বিক্ৰী কৰি নিদিওঁ এটা মাটি কঁঠাল। সেই মাটি কঁঠালটোৰ পৰা আকৌ নতুন নতুন বস্তু বনাম আপোনালোকৰ গাঁৱতে। কি বনাম? মাটি কঁঠালৰ পৰা কি খুব ধুনীয়া জুচ, ৱৰ্ল্ড ক্লাছ জুচ বনাম। আপোনালোকৰ পাহাৰবিলাকত কঁঠাল গছ ৰুই কঁঠালৰ পৰা বেবী ফুড বনাম। বেবী ফুড বনোৱা যিটো মেচিন চৰকাৰে দিম, মানুহবিলাকে আহি তাত কাম কৰিব, দৈনিক 1000 টকাকে হাজিৰা পাব। বৰ দীঘলীয়া হৈ গ'ল। মই আচলতে মই 3 মিনিট 4 মিনিট কম বুলি আজি ভাবি আহিছিলোঁ, কিন্তু আৰু এফালে কৈ থাকোঁতে গুচি গ'ল। এইটো 2 নম্বৰ কথাটো কৈ যে আমি আমাৰ গাঁৱে গাঁৱে সৰু সৰু উদ্যোগ নকৰাকৈ কেতিয়াও হেৰি কৰিব নোৱাৰে। মই বেছি দীঘলীয়া নকৰোঁ, বাকী কথাখিনি পিছত কেতিয়াবা পাতিম। কিন্তু 2026 চনত তুলিৰাম হটাও, হিমন্ত হটাও, কাৰ্বি আংলং বচাও। হ'বনে নহ'ব? তুলিৰাম খেদাও, হিমন্ত খেদাও,